নমস্কাৰ বন্ধুসকল, আপোনালোকক অসমীয়া পাকঘৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ এটা মাছৰ তৰকাৰী ৰেচিপি। যদি এই ৰেচিপিটো আপোনালোকে চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষত থকা সৰু বেল আইকনটো বজাই দিব আৰু আমাক ক'বচোন কমেণ্ট কৰি যে আপোনালোকৰ ৰেচিপিটো চাই কেনেকুৱা লাগিল। এতিয়া ব'লক তেন্তে আমি আমাৰ ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া চাওক, মই মাছ লৈছোঁ, তাৰপিছত এইখিনি জিকা আৰু এইফালে আলু বইল কৰিছোঁ। আৰু এতিয়া মই মাছখিনি ফ্ৰাই কৰিম তেলত। হালধি আৰু নিমখ দি মাছখিনি ধুনীয়াকৈ সানি ল'লোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ সানাৰ পাছত এতিয়া মই এইখিনি হাফ ফ্ৰাই কৰিম। আৰু এয়া মই পিঁয়াজ কাটি লৈছোঁ মিহি মিহিকৈ আৰু ৰচুন আদা ধুনীয়াকৈ খুন্দি লৈছোঁ। এতিয়া মই মাছখিনি ফ্ৰাই কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই যাম। এয়া মোৰ তেলখিনি গৰম হ'ল, এতিয়া মই মাছ এপিচ এপিচকৈ হাফ ফ্ৰাই কৰিম। এতিয়া এইখিনি চাওক, মোৰ মাছখিনি হাফ ফ্ৰাই হৈ গ'ল। এতিয়া মই ইয়াত দিম জিৰা অলপ দি এনেকৈ ধুনীয়াকৈ ভাজি থাকিম। এয়া চাওক, মোৰ পিঁয়াজখিনি ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই ইয়াত নহৰু আদাৰ পেষ্টখিনি দি দিম। ঠিক এনেধৰণে দি দিম। ঠিক এনেধৰণে লৰাই থাকিম। নহৰু আদাৰ পেষ্টখিনি দিয়াৰ পিছত এনেধৰণে লৰাই থাকিব। এতিয়া মই ইয়াত বইল কৰি থোৱা আলুখিনি ধুনীয়াকৈ দি দিম। চাওক, মই বইল কৰি থোৱা আলুখিনি ধুনীয়াকৈ দি দিলোঁ আৰু অলপ এনেধৰণে লৰাই থাকিম। আৰু এতিয়া আমি ইয়াত দিম জিকা দি দিছোঁ। আজি মই এইখন জিকাৰ মাছৰ তৰকাৰী বনাইছোঁ, জিকা দি দিছোঁ ধুনীয়াকৈ। জিকাখিনি দিয়াৰ পিছত এনেকৈ ধুনীয়াকৈ অলপ লৰাই থাকিম। অলপ সময় পিছত ভাজিখিনি আকৌ এবাৰ লৰাই দিম। ইয়াত আপুনি এক্সট্ৰাকৈ পানী নিদিলেও হ'ব, যিহেতু জিকাখিনিৰ পৰা ধুনীয়াকৈ পানী ওলাই আহিছে। অকণমান লৰাই দিছোঁ। এইখিনি মাছ এতিয়া মই ইয়াত ধুনীয়াকৈ ওপৰত দি দিম। দি দিয়াৰ পাছত আকৌ অলপ লৰাই ঢাকনখন ধুনীয়াকৈ মাৰি থৈ দিম। এতিয়া ঢাকনিখন মাৰি থৈ দিম অলপ সময়। মই অলপ সময়ৰ পিছত আকৌ এবাৰ মাছখিনি চাওঁ আৰু এবাৰমান লৰাই দিম। তাৰপিছত আমাৰ মাছৰ তৰকাৰী হৈ যাব। লাহে লাহে লৰাব যাতে মাছটো ভাগি যাবলৈ চান্সটো নাপায়, ভাগি নাযায়। লাহে লাহে এনেধৰণে লৰাই থাকিব। লৰাৰ পিছত ধুনীয়াকৈ লৰাই দিব। এয়া চাওক, আমাৰ মাছৰ তৰকাৰী হৈ গ'ল। এয়াই আছিল আমাৰ মাছৰ তৰকাৰী ৰেচিপি। যদি এই ৰেচিপিটো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা সৰু বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।